আৰু এতিয়া তদন্তৰ দায়িত্ব দিয়া হৈছে CID। গতিকে তাত একচুৱেলি এনকাউণ্টাৰ কি হৈছে আৰু কেনেকুৱা ধৰণে হৈছে, তদন্ত কি হৈছে, সেইটো ওদালগুৰি আৰক্ষী আৰু অনলি CIDয়ে ক'ব পাৰিব। ৰিগাৰ্ডিং ডিম্বেশ্বৰ মুছাহাৰী আমি এইটো কনফাৰ্ম কৰি ক'ব পাৰোঁ যে ডিম্বেশ্বৰ মুছাহাৰী এটা ডেডেড ডকাইত, আগতে বহুত ডকাইতি কেছত ইনভলভ আছিলে। 2020 চনতো ৰঙিয়া থানাৰ এটা ডকাইতি কেছ হৈছিলে। সেই তদন্তৰ সময়ত তেতিয়া ডিম্বেশ্বৰ ঘৰৰ পৰা পিষ্টল ৰিকভাৰী হৈছিলে। আপোনালোকৰ হয়তো মনত আছে যে 2021 চনৰ 4 আগষ্টৰ দিনাখন এটা বাছবাৰীত এটা CSP এটা ডকাইতি হৈছিল। সেই ডকাইতিটো আমি উইদিন 24 আৱাৰ্ছ আমি এইটো আমি ছল্ভ কৰিছিলোঁ। যিবিলাক পইচা ডকাইতি হৈছিলে সেইবিলাক ৰিকভাৰী হৈছিলে। 2জন একিউজ তাতে এৰেষ্ট হৈছিলে আৰু 2টা পিষ্টলো আমি ৰিকভাৰ কৰিছিলোঁ। সেইদিনাখন সেই ঘটনাটোৰ সময়ত ডিম্বেশ্বৰ মুছাহাৰী, কিনাৰাম আৰু এজন অগষ্টিন বুলি, এই 2জনৰ ঘৰ ওদালগুৰিত। তো এই 3জন মানে পলাই গৈছিলে। আমি তেওঁলোকৰ ঘৰবিলাকত আৰু বিভিন্ন তেনেকুৱা যিবিলাক হাইজাত আছে সেইবিলাকত আমি বহুবাৰ আমি চেষ্টা কৰিছিলোঁ তেখেতসকলক কৰায়ত্ব কৰিবৰ কাৰণে, কিন্তু আমি পোৱা নাছিলোঁ। তেওঁলোক পলাই আছিলে। পিছত আকৌ 2022 চনত এটা তেজপুৰৰ পৰা এটা আৰক্ষী দল আহিছিলে। এটা ঢেকীয়াজুলি এটা পেট্ৰল পাম্পত কিবা এটা ডকাইতি হৈছিলে। মই একজেক্ট কেছটো পাহৰিছোঁ।